শ্ৰদ্ধাৰ অসমবাসী ৰাইজ, আমাৰ ওজাপালি তৰফৰ পৰা লকডাউন শিথিল হোৱাৰ পিছত আমি এইবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ মহিষাসুৰৰ জন্ম। ৰন্ধা যা তোৰ ঘৰত মই বেটা স্বৰূপে জন্মগ্ৰহণ কৰিম, কিন্তু এটা কথা, তই য'ত নেকি প্ৰথম শৃংগাৰ কৰিবি ইয়াৰ পৰা গৈ সেই জেগাতহে মই তোৰ বেটা ৰূপে জন্ম ল'ম, তেতিয়া মোক বেটা স্বৰূপে পাবি। আৰু তই যদি দ্বিতীয়বাৰ বেলেগ জেগাত যাবি তেতিয়া তই মোক বেটা স্বৰূপে নাপাবি। নাপাবি ৰন্ধাই বোলে হ'ব, ঠিক আছে। মই প্ৰথম শৃংগাৰে য'ত কৰিম তাতে বেটা ৰূপে জন্ম ল'বা। হ'ব, এই কথাখিনি কৈ হলাহিবে তাৰে পৰা গুচি গ'ল। অন্তৰ্ধান হৈ যেতিয়া আৰু আহিল নাৰদ মুনি দেখা পালা, আৰে ত্ৰিজগতৰ ঈশ্বৰ আৰু দৈত্যৰ ঘৰত জন্ম ল'ব। এই কথা যদি মই নিষ্কাৰে শুনিও যদি বেলেগক মই নকওঁ, আমাৰ দেৱ সমাজত মই ক'ব লাগিল। সেই বুলি নাৰদ মুনি সিদ্ধে স্বৰ্গক লাগি ৰেতিৰ বাহনত উঠি যায়, ইন্দ্ৰৰ ভৱনক লাগি যায় যাই সভাপতি দেখে দি পুৰন্দৰে যত যিমান দেৱতা বিলাক আছে ধুনীয়াকৈ মিটিং এখন পাতিছি। সময়তে যায় নাৰদ মুনি বিনাবা বাই 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 দেখা দিছি নাৰায়ণ দেৱৰাজ ইন্দ্ৰ। আৰে নাৰদক দেখা পাই পুৰন্দৰে ধুনীয়াকৈ কৈছি আপুনি অকণমান বহি লওক, ৰাজসভাত আসন গ্ৰহণ কৰক। এই বুলি নাৰদক বহাৰ কাৰণে আসন দিছি। নাৰদ মুনিহঁতে আশীৰ্বাদ কৰি বহি লৈছি। আশীৰ্বাদ কৰি যেতিয়া বহি এতিয়া আগফালৰ পৰা কৈ, আৰে পুৰন্দ শুনা, এটা কথা মই এই মুহূৰ্তত দেখি শুনি মই আপোনাক জনাব আছো। আমাৰ বোলে সদায় দত্তৰ ঘৰত জন্ম ল'ব, কিন্তু যদি দত্তৰ ঘৰত জন্ম পায় তেতিয়াহ'লে আমাৰ দেৱতাসকলত স্বৰ্গ মূৰ্ত পাতালত কতো স্থান নহ'ব। আমাৰ স্বৰ্গস্থান এৰি মূৰ্তটো থকা টানে হ'ব, তিনিও লোকত জাগা নাই আমাৰ। গতিকে ইয়াৰ উপায় কৰক। সকল দেৱতা জন্ম হয় ভাবি ভাবি মনতে ভাবি লৈছি। শুনা, শিৱৰ বৰ বিফলে নাযায়। যা আমি চব দেৱতাই লগ লাগি আই সৰস্বতীৰ ওচৰত স্তুতি কৰক। যদি সৰস্বতী আহি কণ্ঠত স্থিতি হয় তেতিয়াহ'লে ৰম্ভাৰ তেওঁৰ সুবুদ্ধি হৰণ কৰি কুবুদ্ধি দি দিয়ে, তেতিয়া আমি তাক বধ কৰিব পাৰিম। এই বুলি সকলো দেৱতাই লগ লাগি সৰস্বতীৰ আই সৰস্বতীক স্তুতি কৰে। কেনেকৈ মাতা ভাৰতী
সৰস্বতীৰ ওচৰত লাগি চব দেৱতাই সব একত্ৰিত হৈ আই সৰস্বতীক স্তুতি কৰে স্তুতি কৰে দেৱতাৰ স্তুতিত সৰস্বতী সন্তুষ্ট হৈ আহি পাইছি পৰ লগে নাৰদ মুনি মাত লগাইছি এই আহি শুন আমি সকলো দেৱতাই কাকুতি মিনতি কৰি কৈছো আৰে সদায় সেইবোৰ বৰটো যাতে ইফালে যাক ৰম্বাহৰৰ যাতে কামটো নহয় আপুনি কণ্ঠস্থিতি হওক ব্ৰহ্মহৰৰ কণ্ঠ হয় সুজ্ঞান সুমতি হৰণ কৰি আৰু তাক দুষ্ট জ্ঞান সুমুৱাই দিয়ক এই বুলি কোৱাৰ লগে লগে আই সৰস্বতী কি হৈছে আৰে ৰম্ভা যেতিয়া ঘোৰ অৰণ্য বনৰ মাজত সুমুৱাই আছে তাতে যাই কণ্ঠস্থিতি হৈছে এই দেৱতাবিলাকে যায় ঘোৰ অৰণ্য বনত ৰম্ভা কাগুৰি দৰ্শী এনেকুৱাকৈ দেৱগণে বোলে ৰম্ভা শুনা হব ৰম্ভাই বোলে মোৰ যুদ্ধৰ নাই প্ৰয়োজন বোলে ধনী নিধনী কিহৰ মাতামাতি অ'। বলি নিৰ্বলিৰ কিহৰ কিহৰ হাতী এই বুলি যেতিয়া 33 কোটি দেৱতা ঘূৰি ধৰি আছে ধৰাৰ লগে লগে তেতিয়া ৰম্ভাই ৰম্ভাই কৈ শুনা দেৱাসকল মোৰ শৰীৰত কিবা বল নাই বুলি ভাবিছে নেকি ৰাষ্ট্ৰীয় মোৰ বাহিৰে মোৰ একো নাই হা মই কিমান দিন তপ কৰি আছো গতিকে তোমালোকে যুদ্ধ কৰা যদি তপ কৰি আছো মই ভালো ভালো বুলি দেৱতাৰ কথা শুনি মাত লগাইছি আৰে দেৱগণ শুনা আজি মই অৰণ্যৰ মাজত কতদিন তপস্যা কৰি আছো কিন্তু মই দেহা আজি ক্ষীণ কলেবৰ অস্থি আৰু চৰ্মত বাহিৰে মোৰ একো নাই মই তোমালোকৰ লগত যুদ্ধ কৰিম কিন্তু মই অকণমান এই সৰোবৰৰ পৰাই পানী খাই আহোঁ দেৱতাবিলাকে হাঁহি মাৰি কৈছে যা যা অলপ পিছততো তোক আমি খতামেই কৰিম গতিকে তই যা যি ইচ্ছা তাতে খাই আহ মানুহে কয় বোলে মৰণৰ সময়ত বোলে অলপ পানী যি খোজে তাকে দিব লাগে গতিকে আমিও ইয়াততো বধ কৰিলে অলপ পিছত ইয়াক আমি বধিম গতিকে আমি যা যি ইচ্ছা তাতে খাই আহ যা এই দেৱতাৰ আদেশ পাই ৰম্ভাবিৰে জলপান কৰোঁ বুলি এই সৰোবৰক লাগি গেছি এই দেৱতাবিলাক হওক চাই মাত লগাইছি জলপান কৰি দিলে ভালে বলে বহুত বলে দিল ভূমণ্ডলে বাহুবলে দিল কৌলি ৰন্ধবীৰ কৰিছে জলপান কৰো বুলি সৰবৰক লাগে নামি গেছি নামি যা হান ভৰি পানীত দিছি দিয়াৰ লগে লগে হৰ হৰ গড়গড়কে শব্দ এটা আছিল হাল ভিৰি যি দেখাবই আৰে দুৰ্বল পেৰি এটাক মস্ত মহিষাতে খেদি আছিল খেদি আছিল তেতিয়া ৰম্ভাবলৈ চাই দেৱতাবিলাকে মোক ঘৰৰ অকলে পাই আক্ৰমণ কৰো বুলি ভাবছি আৰু এই বলৎকাৰ বেৰাটো নাওমান পেৰিটো খেদি আছে ইমান অত্যাচাৰ সহ্য কৰিব নোৱাৰি যা মই এই পানী নাখাওঁ পেলাই দিছি হাতৰ চলৰ পানী এৰি দিলা ইয়াৰ লগে লগে এই পিয়াহতক চাই মাত লগাইছে